উঠিল এটা দুটা নহয় 20-21টা তৰা সদৃশ পোহৰ দেখিবলৈ পোৱা গ'ল নিশাৰ আকাশত বাক্সাটো দেখিবলৈ পোৱা গ'ল শিৱসাগৰতো দেখিবলৈ পোৱা গ'ল বৰপেটাত দেখিবলৈ পোৱা গ'ল নাজিৰাত দেখিবলৈ পোৱা গ'ল কিন্তু আকাশত প্ৰকৃততে কি উজলি উঠিল এটা দুটা নহয় প্ৰায় 20-21টা তৰা সদৃশ এডাল দীঘলীয়া মালা দেখিবলৈ পোৱা গ'ল আকাশত হঠাৎ উজলি উঠা এই পোহৰ দেখি ৰাইজ আতংকিত হ'ল ৰাইজৰ মাজত প্ৰশ্ন উত্থাপিত হ'ল এয়া প্ৰকৃততে কি প্ৰথম অৱস্থাত বাক্সাত দেখিবলৈ পোৱা গৈছিল আৰু তাৰ পিছতে খবৰ আহিল তিনিচুকীয়াটো এই দৃশ্য দেখা বুলি আৰু তাৰ কিছু সময় পিছতে খবৰ আহিল দৰঙতো এই দৃশ্য দেখা বুলি লৈ আহিছোঁ সবিস্তাৰে এই খবৰ ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে এই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ ৰাজ্যৰ আকাশত আজব দৃশ্য দেখিবলৈ পোৱা গৈছে শাৰী শাৰী তৰা সদৃশ গ্ৰহাণুৰ বিচৰণ দেখিবলৈ পোৱা গৈছে নিশাৰ আকাশত গ্ৰহাণুৰে আন কিবা ইয়াক লৈ তীব্ৰ কৌতূহল জনতাৰ মাজত দেখিবলৈ পোৱা গৈছে এনেদৰে দৃশ্য বিভিন্ন প্ৰান্তত এই দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে এই পোহৰক লৈ সৃষ্টি হৈছে কৌতূহলৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আহিছে এই ভিজুৱেল আকাশত দেখিবলৈ পোৱা গৈছে এই আজব দৃশ্য বাক্সাত প্ৰথম অৱস্থাত দেখা গৈছিল আৰু তাৰ পিছতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আমালে ফটো আহিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আমালে ভিডিঅ' আহিছে আৰু ৰাইজে প্ৰশ্ন উত্থাপন কৰিছে গ্ৰহাণু উপগ্ৰহ নে অন্য কিবা কি এয়া প্ৰকৃততে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই ফটো আহিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই ভিডিঅ' আহিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আকাশত দেখিবলৈ পোৱা গৈছে এই দৃশ্য মঙ্গলদৈৰ আকাশত দেখিবলৈ পোৱা গৈছে এই দৃশ্য বাক্সাৰ আকাশত দেখিবলৈ পোৱা গৈছে গুৱাহাটীৰ আকাশত দেখিবলৈ পোৱা গৈছে শিৱসাগৰত দেখা বুলি খবৰ আহিছে নাজিৰাত দেখা বুলি খবৰ আহিছে বৰপেটাত দেখা বুলি খবৰ আহিছে আমি প্ৰতিটো প্ৰান্তৰ পৰা আপোনালোকক জনাই আছো ৰাজ্যৰ ভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গৈছে আকাশত হঠাৎ উজলি উঠিছে এডাল দীঘলীয়া মালা এনেদৰে তৰা সদৃশ পোহৰ দেখিবলৈ পোৱা গৈছে প্ৰায় 21-22টা এনেদৰে তৰাৰ দৰে উজলি উঠিছে কি প্ৰকৃততে এয়া প্ৰকৃততে কি এয়া জানিবৰ বাবে এতিয়া ৰাইজৰ মাজত উৎকণ্ঠা দেখিবলৈ পোৱা গৈছে ৰাইজে প্ৰশ্ন সুধিছে যে এয়া প্ৰকৃততে কি উপগ্ৰহ গ্ৰহাণু নে অন্য কিবা কৌতূহল দেখিবলৈ পোৱা গৈছে কিন্তু এতিয়ালৈ জানিব পৰা হোৱা নাই এয়া প্ৰকৃততে কি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই ভিজুৱেল আহিবলৈ আৰম্ভ কৰিছে আকাশত হঠাৎ দেখিবলৈ পোৱা গৈছে এই দৃশ্য প্ৰথম অৱস্থাত আমি কেইখনমান ফটো আপোনালোকক দেখুৱাইছিলোঁ এতিয়া আমাৰ ওচৰত আহি পৰিছে এই ভিডিঅ' আপুনি হয়তো আপোনাৰ চোতালৰ পৰা এই দৃশ্য দেখিছে আপোনাৰ ঘৰৰ চোতালত আপুনি থিয় হ'লেও এনেধৰণৰ দৃশ্য দেখিব কাৰণ এতিয়া ৰাজ্যৰ আকাশত এই দৃশ্য সুলভ হৈ পৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা এই দৃশ্য দেখাবলৈ আমাৰ ওচৰলৈ খবৰ আহিছে আপুনি কোন অঞ্চলত বাস কৰিছে আৰু আপোনাৰ অঞ্চলত এনে দৃশ্য দেখিছে নে নাই আপুনি কমেণ্টত গৈ জনাওক ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আমালৈ কমেণ্ট আহিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা বহুজনে জনাইছে যে তেওঁলোকে দেখিছে এই দৃশ্য লাহৰী ঘাটৰ পৰা এজনে লিখিছে প্ৰিয়াক্ষীয়ে লিখিছে যে তেওঁ দেখা বুলি আমাৰ ফালেও দেখিছোঁ বুলি লিখিছে প্ৰিয়াক্ষী প্ৰিয়াই চিৰাঙৰ পৰা এজনে লিখিছে মুখতাৰ আলী আহমেদে চিৰাঙৰ পৰা তেওঁ লিখিছে তেওঁ দেখা বুলি আমি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা আপোনালোকক ভিজুৱেল দেখুৱাই আছোঁ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা এই দৃশ্য এটা দেখিবলৈ পোৱা গৈছে কি চিৰাং কি বজালী কি বাক্সা কি তিনিচুকীয়া সকলোতে এই দৃশ্য দেখাৰ খবৰ লাভ কৰিব পৰা গৈছে হঠাৎ আকাশত উজলি উঠিছে এনেদৰে তৰা সদৃশ কিছু পোহৰ এটা দুটা নহয় প্ৰায় 21-22টা এনেধৰণৰ পোহৰ দেখিবলৈ পোৱা গৈছে কিন্তু প্ৰকৃততে এয়া কি ৰাইজে জানিব বিচাৰিছে প্ৰকৃততে এয়া গ্ৰহাণুৰ বিচৰণ নে অন্য কিবা ভিন্নজনে ভিন্ন মতামত দাঙিবলৈ আৰম্ভ কৰিছে কিন্তু প্ৰকৃততে এয়া কি সেই কথা যেতিয়ালৈ জনা নাযাব তেতিয়ালৈ সেই সন্দৰ্ভত কৌতূহলৰ সৃষ্টি হৈয়ে থাকিব এই পোহৰক লৈ সৃষ্টি হৈছে কৌতূহলৰ আমি দৃশ্যাৱলী দেখুৱাইছোঁ ৰাজ্যৰ আকাশত আজব দৃশ্য দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ আকাশত দেখিবলৈ পোৱা গৈছে এই অদ্ভুত দৃশ্য শাৰী শাৰী তৰা সদৃশ গ্ৰহাণুৰ বিচৰণ দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আমালে কমেণ্ট আহিবলৈ আৰম্ভ কৰিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা কমেণ্টত জনতাই জনাইছে যে তেওঁলোকে এই দৃশ্য কোন ঠাইৰ পৰা দেখিছে চিৰাঙৰ পৰা দেখা বুলি মুক্তাৰে লিখিছে এফালে লাহৰী ঘাটত দেখা বুলি লিখিছে বৰপেটাৰ পৰা এজনে লিখিছে দেখা বুলি দৰং জিলাৰ পৰা বহু কেইজনে লিখিছে তেওঁলোকে কৈছে যে দৰং জিলাত এই দৃশ্য এতিয়া দেখিবলৈ পোৱা গৈছে খাৰুপেটীয়াৰ পৰা এই দৃশ্য দেখা বুলি এজনে লিখিছে ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ পৰা আমাৰ ওচৰলৈ কমেণ্ট আহিবলৈ আৰম্ভ কৰিছে বিভিন্ন প্ৰান্তত এই দৃশ্য দেখিবলৈ পোৱা গৈছে বুলি জানিব পৰা গৈছে গোৱালপাৰাৰ পৰাও এই দৃশ্য দেখা বুলি সাজিমুল ইছলামে লিখিছে গুৱাহাটীত দেখিছোঁ জিন্তু শৰ্মাই লিখিছে মোৰ তাত ভিডিঅ' আছে প্ৰিয়াক্ষীত আছে লিখিছে আপুনি কমেণ্ট বক্সত গৈ এই ভিডিঅ' প্ৰেৰণ কৰিব পাৰে আমি দেখুৱাই আছোঁ ধুবুৰীৰ পৰা মৌচুমী দাসে লিখিছে দেখা বুলি
আমি আপোনালোকক সেই দৃশ্যাৱলী দেখুৱাইছোঁ আকাশত হঠাৎ উজলি উঠিছে এনেদৰে 21-22টা তৰা সদৃশ এক বস্তু কিন্তু এয়া প্ৰকৃততে কি এয়া তৰা এয়া গ্ৰহাণু এয়া উপগ্ৰহ এয়া ড্ৰোন নে কি সেই কথা এতিয়াও জানিব পৰা হোৱা নাই হঠাৎ আকাশত উজলি উঠিছে আৰু এডাল দীঘলীয়া মালা তৰাৰ এডাল মালা যেন লগা হৈছে আমি দেখুৱাই আছো ডিব্ৰুগড়ৰ পৰা দেখা বুলি লিখিছে ভাৰ্গৱী ভৱানী গগৈ লিখিছে শোণিতপুৰৰ পৰা এজনে লিখিছে ময়ো দেখিছো পদ্মবনীয়ে লিখিছে তেওঁ দেখা বুলি কাৰ্বি আংলঙৰ পৰা তৃষ্ণা বৰগোহাঁই লিখিছে দেখা বুলি জীবেশ মণ্ডলে লিখিছে বৰপেটাৰ পৰা দেখা বুলি বঙাইগাঁৱৰ পৰা দেখা বুলি লিখিছে শাহিনুৰ ইছলামে সৌৰজিৎ নাৰ্জাৰীয়ে লিখিছে ষ্টাৰলিংক স্যাটেলাইট এলন মাস্ক আমেৰিকাৰ বুলি গোলাঘাটত দেখা গৈছে বুলি লিখিছে অৰ্জুন বাগে আমাৰ লখিমপুৰত নাই দেখা বুলি লিখিছে বাবা পাঠকে নগাঁৱত দেখাৰ কথা লিখিছে চন্দন বৰাই গোলাঘাটৰ পৰা ববুল গগৈয়ে লেখাৰ কথা লিখিছে পল্লৱ উদ্দিনে লিখিছে দেখাৰ কথা ৰফিকুল ইছলামেও লিখিছে